morning friends and welcome back to my another blog আৰু আজি মানে কোনো জছিলা ভিডিও নহয় আজি এটা নৰ্মেল ভিডিও হ'ব আৰু মই মানে টোপনিৰ পৰা উঠি মানে ভিডিও কৰিম বুলি মোবাইলটো মানে কেমেৰাটো লৈ লৈছো হাতত আৰু এতিয়া মানে কি হৈছে যেহেতু কৰোনা মানে কোনো ওলাই যাব পৰা নাই কত যাব পৰা নাই গতিকে মই ভাবিলো যে এনে অলপমান ফুৰিম মানে কি কাম এটা আছে আৰু লগতে অলপমান আপোনালোকক পৰিৱেশটো দেখুৱাম মানে গুৱাহাটীত মানে এনেকুৱা অৱস্থা হৈছে কোনো কতো যাব পৰা নাই কোনো কতো আহিব পৰা নাই এনেকুৱা হৈছে সকলো মানে কন্টেইনমেন্ট জোন দি দিছে গতিকে সকলো পিনে মানে কেনেকুৱা এটা অৱস্থা কেনেকুৱা এটা পৰিৱেশ হৈছে তো আপোনালোকক গোটেইখিনি ভালদৰে দেখুৱাম আৰু গম পাই থাকিব চাই থকা শেষলৈকে গোটেইখিনি দেখুৱাই আছো আৰু আজি পুৰা একদম গেঞ্জি পিন্ধি ব্লগ ষ্টাৰ্ট কৰি দিছো আজি একদম গেঞ্জি পিন্ধি পুৰা ব্লগ ষ্টাৰ্ট কৰিছো আৰু দেখাই আছো চাই থাকক আৰু এইফালে চক ইয়াত বা বান্ধিছে মানে আহিব নোৱাৰাকৈ বেলেগৰ পৰা ভিতৰত মানে আহিব নোৱাৰাকৈ বা বান্ধি দিছে আৰু এইফালে চক বা বান্ধিছিল কিন্তু এই খহাই দিছে কাৰণ বহুত অসুবিধা এইটো অহা যোৱা কৰাত গাড়ীবিলাক অনাত সেইকাৰণে এইখিনি খহাই ফালে বাগৰাই থৈ দিছে কাষৰ পিনে আৰু মই এতিয়া ওলাই আহিছো বাহিৰত আৰু আপোনালোকক দেখাই আছো পৰিৱেশ মানে গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা হৈছে মানে লকডাউন দিয়া নাই কিন্তু সকলো পিনে বা বান্ধিছে কিবা বান্ধিছে দেখাই আছো চাই থাকক আৰু এয়া চাওক এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ য'ত নেকি গাড়ীৰ কাৰণে ৰাস্তা পাৰ হ'ব নোৱাৰি কিন্তু যে সেই ৰাস্তাত মানে মানুহ দেখিবলৈ পোৱা নাই ক'ৰবাত দুটা এটা মানুহ আহিছে কিবা লাগতিয়াল বস্তু নিব আহিছে কিন্তু এনে মানুহে নাই আৰু চাওক মই আপোনালোকক সকলো ৰাস্তা দেখালোৱে মানে সকলো পিনে বা বান্ধিছে কণ্টেইনমেণ্ট জোন দিছে মানে সেইকাৰণে সকলো পিনে আৰু মানে অৱস্থা বেয়াই একদম মই এতিয়া অলপ মেইন ৰাস্তা হৈ আহিছোঁ মানে ইয়াত অলপ কাম আছে তো কামটো কৰিম আৰু আপোনালোকক দেখাম গোটেইখিনি পৰিৱেশ কেনেকুৱা হৈছে ক'ত কি হৈছে তো চাই থাকক গম পাই যাব আৰু মই বৰ্তমান আছোঁ গণেশগুৰি ৱাল ফুডত আছোঁ আৰু এতিয়া ৱাল ফুডেৰে পাৰ হৈ যাওঁ আৰু চাওকচোন কি ধুনীয়া লাগে উঠি পেলাই তো নতুনকৈ বনাইছে ৱাল ফুড আৰু এতিয়া মই বৰ্তমান আছোঁ গণেশগুৰি ৱাল ফুডত হয় ৱাল ফুড আৰু এইপিনে মোৰ পিছপিনে আছে এইপিনে চাই লওক আৰু এইখন নতুনকৈ বনাইছে যিহেতু মানে কৰোণাৰ আগত বনাইছিল তো ধুনীয়া লাগে আৰু ওপৰৰ পৰা চাই পেলাই চাওক চাৰিওফালে কি ধুনীয়া লাগে নতুনকৈ বনাইছে সকলো পিনে জাপি গামোচা বিলাক দিয়া আছে আৰু কৰোণাৰ কাৰণে মানে মানুহবিলাকতো অহা যোৱা কমি আছে গতিকে মানুহ ইমান নাই ইয়াৰ ওপৰত আৰু ইয়াত মই মানে পাৰ হ'লো ৰাস্তা পাৰৰ কাৰণে এতিয়া গাড়ীৰ ভয় নাই ওপৰত দিয়া হওক এনেকৈ উঠক আৰু পাৰ হৈ যাওক টেনচনে ল'ব নালাগে তো মজা লাগে আৰু পাৰি ফালে আৰু চাওক যিহেতু 2টা বজাৰ পিছত মানে সকলো দোকান পোহাৰ বন্ধ থাকে গতিকে এইবিলাক চাওক গণেশগুৰিৰ কাষত ৰাস্তাৰ কাষত মানে ফুটপাথৰ কাষত কেনেকৈ চব্জিৰ দোকানবিলাক ইয়াতে বহি গৈছে মানে 2টা বজাৰ পিছততো বন্ধই এতিয়াতো 2টা বজাৰ পৰাই কাৰফিউ দি দিছে আৰু তো চাওক আৰু পৰিৱেশ গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা এটা অৱস্থা হৈছে আৰু চাওক এই ভিডিঅ'টো কৰাৰ মানে কাৰণ এটাই উদ্দেশ্য এটাই যে আপোনালোকক মই গোটেই মানে পৰিৱেশটো দেখুৱাব পাৰোঁ গুৱাহাটীৰ ক'ত কেনেকুৱা কি অৱস্থা আছে তো এইটোৱে মোৰ আছিল আপোনালোকলৈ এটা মানে উদ্দেশ্য আৰু এয়া চাওক গুৱাহাটীৰ পৰিৱেশ গুৱাহাটী ৰাস্তাৰ মেইন ৰাস্তা হয় যিটো 6 মাইলৰ পৰা আপোনাৰ বেলতলালৈ যাব পাৰে এই ৰাস্তাটোত চাওক এখন গাড়ীও নাই এটা মানুহো নাই মানে এনেকুৱা অৱস্থা হৈ গৈছে এতিয়া বৰ্তমান আৰু ইয়াতে চাওক এইবিলাক ইয়াতে বা বান্ধিছিল কিন্তু চব বাগৰাই দিছে কিমান আৰু মানিব হ'ল বুলি চাওক তো মই ৰুম আহি পালোঁ আৰু এটা বস্তু আছে আপোনালোকক মই দেখাই আছোঁ যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকক মই ভালদৰে বুজাই কৈ আছোঁ চাই থাকক দেখা পাই আছে ভালদৰে কৈ আছোঁ মই আপোনালোকক তো কথাটো হ'ল এনেকুৱা ধৰণৰ মানে মই আপোনালোকক এটা প্ৰডাক্টৰ কথা ক'ম প্ৰডাক্ট মিনছ এটা বস্তু হয় মানে কোম্পানীৰ বস্তু হয় আপোনালোকে যদি ঘৰত লগাই ল'ব পাৰে যিটো হৈছে কিটচেন চিমনি হয় কিটচেন চিমনি আপোনালোকে যদি নতুন ঘৰ বনাইছে বা ঘৰত যদি মানে কিটচেনত যদি আপোনালোকে কিটচেনটো চাফা কৰি ৰাখিব বিচাৰে বা কিবা কৰিব বিচাৰে তো আপোনালোকে কিটচেন চিমনি ইউজ কৰিব পাৰে আৰু কিটচেন চিমনি ইউজ কৰিলে আপোনালোকৰ পাকঘৰটো কোনো ধৰণৰ লেতেৰা নহয় তাৰোপৰি কোনো মানে ৱালবিলাক একো লেতেৰা নহয় সকলো ধুনীয়া থাকিব তো তাৰে কেইটামান মই প্ৰডাক্ট মানে দেখাম আপোনালোকক তো আপোনালোকে যদি ভাল লাগে বা ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব আপোনালোকক মই ভালকৈ দেখাই দি আছোঁ আৰু সেইকেইটা প্ৰডাক্ট হৈছে এইকেইটা ইয়াত এইখন দেখিছে এইখন হৈছে কেটলগখনত এইখনত গোটেইখিনি বস্তু লিখা আছে মানে লিখা আছে তো আপোনালোকক মই ভালদৰে দেখাই আছোঁ চাই থাকক ভালদৰে তো গম পাই যাব পিছত আৰু এইখন হৈছে কেটলগ আৰু এইবিলাক হৈছে কিটচেন চিমনি ইয়াতে বহুতটা মডেল আছে আৰু বেলেগো মডেল আছে তথাপিতো যিখিনি মানে নৰ্মেলি মানে মানুহে ইউজ কৰে যিখিনি মানে কাষ্টমাৰে মানে বিচাৰে যিখিনি নৰ্মেলি মানে কোম্পানীৰ বিক্ৰী হয় তো সেইখিনি মই আপোনালোকক কৈ আছোঁ ধৰি লওক আপোনাৰ ইয়াৰ পৰা যিটো আছে অটো প্লেটিনাম প্লাছ এইটো হৈছে আপোনাৰ আৰু 3 ফুটৰ চিমনি হয় তাৰপিছত টাইটেনিয়াম আছে চিম্ফনি আছে অৰিয়ন আছে মাৰ্টিনিক্স আছে ক্ৰিষ্টাল আছে
আইলেণ্ড ক্ৰুভা আছে, অটোভেগা আছে, মাৰ্টিনিক্স 60 আছে, আপোনাৰ ইয়াত আছে আৰু আপোনাৰ এই দুটা আছে আপোনাৰ এইটো কি বুলি কয় ফিল্টাৰ, যিটো আছে আপোনাৰ ৱাটাৰ পিউৰিফায়াৰ চুজো আৰু ব্ৰায়ো। আপুনি যদি ইয়াৰ পৰা যদি কোনোবাটো যদি ভাল লাগিছে বা আপুনি যদি ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফোন কৰি সুধিব পাৰে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ই ল'বৰ কাৰণে বা ঘৰত লগাবৰ কাৰণে, বা আপোনালোকৰ কোনোবা সম্বন্ধীয় লগায়, তো আপোনালোকক ডিছক্ৰিপশ্যনত মই আপোনালোক কোম্পানীৰ নাম্বাৰ দি দিম। আপোনালোকে যদি লয় তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰি ভালদৰে জানি পেলাই ভালদৰে প্ৰেক্টিকেল কৰি চাই পেলাই আপোনালোকে ল'ব পাৰিব। আৰু আপোনালোকৰ এইটো বহুত কম দামত দি থকা হৈছে। তাৰোপৰি আপোনাৰ এতিয়া বৰ্তমান যিহেতু ক'ভিডৰ সময়, ক'ভিডৰ কাৰণে বস্তুবিলাক ষ্টক হৈ আছে, তো আপোনালোকক কম দামতে দিব। আৰু তাৰোপৰি আপোনালোকে যদি ইনষ্টলমেণ্টত ল'ব খোজে, তো ইনষ্টলমেণ্টতো দিয়া সুবিধা আছে। 0% ইণ্টাৰেষ্টেড হয়। আপুনি যদি ধৰি লওক এইটো ধৰি লওক আপোনাৰ অটো প্লেটিনাম প্লাছ, ইয়াৰ যদি দাম আপোনাৰ 30,000 টকা, তো আপুনি ইয়াক যদি ইনষ্টলমেণ্টত লয় আপুনি 30,000 টকাই দিব লাগিব। ইয়াৰ কোনো ধৰণৰ সুদ লোৱা নহয়। আপুনি যিমান ইনষ্টলমেণ্ট দিয়ে, 2,000 দিয়ে, 3,000 দিয়ে, 1,500 দিয়ে, আপুনি সেই আপোনাৰ মতে আপোনালোকে কৰি ল'ব পাৰিব। তো আপোনালোকে যদি ইচ্ছুক, যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। মই ডিছক্ৰিপশ্যনত সকলো নাম্বাৰ দি দিম, সকলো ডিটেইলছ দি দিম। তো তাত ফোন কৰি আপোনালোকে ভালদৰে সুধি ল'ব পাৰে। তো চাই লওক ভালদৰে। আপোনালোকক তথাপিতো দেখাই দিছোঁ আৰু পিকচাৰকেইটা এবাৰ। তো আপোনালোক ভিডিঅ'টো আজি ইমানেই আছিল। আপোনালোকক দেখালোঁ ক'ভিডৰ সময়ত পৰিস্থিতি কেনেকুৱা হৈছে। তাৰোপৰি এইটো অফাৰ চলি আছে। এইমাত্ৰ যে দেখালোঁ কিটচেন চিমনিৰ, এইটো অফাৰ চলি আছে। তো আপোনালোকে যদি ল'ব খোজে আৰু যদি ল'ব বিচাৰে, কম দামতে কম সুতত, সুত নাই, 0% ইণ্টাৰেষ্ট হয়। গতিকে আপোনালোকে কণ্টেক্ট কৰি ভালদৰে জানি বুজি লৈ ভালদৰে প্ৰেক্টিকেল চাই আপোনালোকে ল'ব পাৰে। তো আপোনালোকে যদি ল'ব ইচ্ছা আছে, ডিছক্ৰিপশ্যনত মই নাম্বাৰ সকলোখিনি ডিটেইলছ দি দিম। তো তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰি জানি ল'ব। তো ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সোনকালে 1K কৰি দিয়ক। তো আজিলৈকে ইমানেই, ধন্যবাদ। আৰু যদি আপোনালোকে যদি মোৰ নাম কৈ পেলাই যদি ফোন কৰে, বা সীমান্ত এনেকৈ কৈছে, তো আপোনালোকে যদি মোৰ নাম কৈ পেলাই ফোন কৰি পেলাই যদি ল'ব খোজে, তেতিয়াহ'লে আপোনালোকে আৰু ডিছকাউণ্ট পাব। তো লৈ ল'ব সোনকালে। অফাৰ বেছি দিন চলি নাথাকিব, গতিকে সোনকালে লৈ লওক।